গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই এটা ধামাকা ভ্লগ। এই ভ্লগটোত আপোনালোকক মই দেখাম আপোনাৰ অৰুণাচলৰ চেঁচাত আপোনাৰ অনুষ্ঠিত এখন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট আছে। ইয়াত আপোনাৰ সকলো ধৰণৰ বস্তু পাব। আপোনাৰ নাৰ্চাৰীৰ পৰা ধৰি আপোনাৰ বাঁহ গছৰ পৰা ধৰি আপোনাৰ চেগুন গছৰ পৰা ধৰি মানে মেডিচিনৰ বহুত কিবা কিবি দেখিবলৈ পাব। গতিকে বলকচোন, ইয়াতে কোৱা শুনিছোঁ ইয়াত ভিতৰতে আপোনাৰ ডাঙৰ বাঁহ গছ আছে। গতিকে সকলোখিনি দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, তেতিয়াহে গম পাব। গতিকে আৰু যদি কোনোবা প্ৰথম আহিছে মোৰ চেনেলটোলৈ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সেইখিনি কৰি দিব। গতিকে ব'লক আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া ব'লক আমি এনেকৈ ভিতৰলৈ সোমাই যাওঁ। এইখন গেটেদি ভিতৰলৈ সোমাই গ'লেহে সকলোখিনি দেখা পাম, হয়নে নহয়? গতিকে ব'লক দেই। চাওকচোন, সোমোৱাৰ পৰাই আপোনালোকক মই কৈছিলোঁ নে বহুত জাকাচ হ'ব গৈ আছে, বহুত ধামাকা হ'ব গৈ আছে বুলি ব্লগটো। সঁচাকৈ এনেই আপোনালোকে ষ্টাৰ্টিংটো দেখিয়ে চাগে ভাবিছে যে বহুত ধামাকা হ'ব গৈ আছে, বহুত বস্তু দেখা পাব গৈ আছে আপোনালোকে। গতিকে আপোনালোকে স্কিপ নকৰাকৈ একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, তেতিয়াহে গম পাব। এইখন চাওক, কেনেকুৱা জংঘলৰ এখন বাহনী বাৰীলৈ আপোনালোকক লৈ আহিছোঁ মই। মানে কোনেও ক'ব নোৱাৰে এখন বাহনী বাৰী। চাওকচোন কিমান চফা কৰি থৈছে, চব ধৰণৰ ইয়াত বাঁহ আছে, লিখা আছে চবৰ নাম। এইটো কি বাঁহ? চব এনেকৈ লিখি থৈছে মানে নামবিলাক। ইয়াত বাঁহটো কেইবছৰ হ'ল এইটো গম পায়, চব চিন্ধি দি থৈছে। বুঢ়া বুঢ়া বাঁহ। এইজন আমাৰ দাদা, এইজন দাদাইহে ক'ব বাঁহৰ বিষয়ে সকলোখিনি। এইটো কি দুবছৰ হৈছে নি? দুটা চিন আছে ন? এছপাৰ। এইটো কি বাঁহ? কি নানগাল? নানগাল বাঁহ এইটো। এইটো হৈ গ'ল কি, এইটো খুল্লম। ক'ত আছে? চাই থাকক আপোনালোকে, সকলোখিনি দেখাই আছোঁ। ইয়াত বৰ বেলেগ বেলেগ ধৰণৰ মানে বাঁহ আছে। আপোনাৰ চব প্ৰজাতিয়ে বাঁহ পাব ইয়াত, কি প্ৰজাতিৰ বাঁহ লাগে। ইমান চাফ চিকুণকৈ ৰাখি থৈছে। জংঘল বিজুলী, জংঘল বিজুলী কোনজোপা এতিয়া? জংঘল বিজুলী জোপা এয়া সৌ বিজুলী বা নিটিং। এইটো নি লতা বাঁহটো? মানি চাচা লিখা থাকিব নহয় হ'লা। গতিকে নাখাওঁ ওলোৱা। এইটো চাওক, এইটো লতা বাঁহ ন? অকল এইজোপা ন? স্ক্ৰিপ্টৰিয়া। স্ক্ৰিপ্টৰিয়া কি, এইটো কি বাঁহ? অঁ এইটো এইটো বৰ ডেঞ্জাৰ বাঁহ এটা দেখাব গৈ আছোঁ। এইটো চাওক কিমান দেখিছেনে? এইটো দুবছৰ হৈছে, ইয়াৰ দুডাল চিন আছে, ফাক ফাক। এই বাঁহৰ মাজত এতিয়া মই এইটো চাওক, বাঁহ চাওক, এইটো 1 বছৰীয়া বাঁহ। এইটো কেইবছৰ আছে? 1 2 3 4 5 6 7 8। এইটো 8 বছৰ হৈ গ'ল নি? তেতিয়া 8ডাল চিন আছে যে।
বাম্বুচা বাম্বুচা বুলি কয় নি কোনজোপা এইজোপা অঁ বহুত সেৰেঙা কে মানে হেৰি হয় এই বাঁহজোপা কিবা মুলি বাঁহ বুলি কয় মুলি বাঁহ যিমান পাৰোঁ দেখাই আছোঁ কেনেকুৱা হৈছে নাজানো ভিডিঅ'টোত কি পাইছে কি নাপাইছে বাকী মই আজি আহিছিলোঁ মানে এইপিনে আপোনাৰ চাবৰ কাৰণে কি আছেনো ইয়াত ৰিজৰ্ট এই আপোনাৰ হেৰিখনত সোমাই আহিলোঁ বাগানখনৰ ভিতৰলৈ সেইকাৰণে আপোনালোককো দেখাওঁ বুলি মই সকলো গছ গছনি কিমান কি জংঘলত সকলোখিনি দেখাই আছোঁ ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে জানিব আৰু চাই থাকক লাষ্টলৈকে কি হয় জনাব বাকী কেনেকুৱা পালে সেইখিনিও জনাই থাকিব আপোনালোক সকলোখিনি মই দেখাই আছোঁ ব'লা চাওক আপোনালোকক আজি বহুত জংঘলৰ মাজত লৈ আহি আছোঁ মই চাই থাকক কিমান ডাঙৰ গছ আছে ৰাস্তা দেখিছে জংঘল ৰাস্তা ইয়াত বাঘ সিংহ ওলাই যাব পাৰে নি ল'ৰা জানো ওলামগে আমি আহি আছোঁ মাত্ৰ জংঘলৰ মাজে মাজে আহি আছোঁ আজি জংঘল মে মংগল करने के लिए आया हूँ এখন নাহৰৰ বাগান হয় নাহৰ গছ কি টাर्मिनल ने की टार्मिनल आने की जंगल में मंगल करने के लिए आया हूँ हम लोग ये क्या बागान है तेतली এখন তেতলি বাগান भैया तेतली गछ দেখা নাই এইজোপা আছে তেতলি অঁ এখন তেতলি বাগানে হয় সব বাগান আছে মানে ইয়াত আকৌ আমি চেগুন বাগানত পালোহি চাই থাকক সকলো কিমান ডাঙৰ মস্ত গছ আছে ইয়াত এই ল'ৰাই মূত্ৰ বিসৰ্জন কৰিব গৈছে গাইছ আজিলৈ ইমানতে সামৰণি মাৰি দিলোঁ বাকী নেক্সট পাৰ্টত আপোনালোকে চাব নেক্সট পাৰ্টটোত ইয়াতকৈ ধামাকা হ'ব গৈ আছে বাকী এইটো ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে জনাই দিব কমেণ্ট কৰি আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম